নমস্কাৰ। আজিৰ অনুষ্ঠানত মই আপোনালোকৰ মাজত কবি ধৰ্মেন্দ্ৰ বৰাদেৱৰ কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম আজি পুনৰ তোমাৰ চহৰলৈ আহিছিলোঁ। আজি পুনৰ তোমাৰ চহৰলৈ আহিছিলোঁ। একেই আছে চহৰখন, আগৰ দৰেই ব্যস্ত পথ, দোকান পোহাৰ, গাড়ী মটৰ। অথচ মোৰ বাবে ভীষণ সলনি হৈছে সকলো। চহৰৰ ভিৰে পুতি পেলাব নোৱাৰা ফাগুনে উলংগ হৈ ধৰা দিছে মোৰ দুচকুত। তথাপি মনত পলা নাই ফাগুনী বাঘ। ব্যস্ত চহৰখনৰ ভিৰতো আজি মই অকলশৰীয়া। বাৰে বাৰে মূৰ তুলি চাওঁ পাৰ্ক অথবা কাষৰ নৈ ঘাটটো। কত সপোন লৈ সময়বোৰ পাৰ কৰিছিলোঁ তাত। কত পুৱা, আবেলি অথবা গধূলি। মনটোক বুজাব পৰা নাই আজি। বুকুৰ জুইকুৰা জ্বলিছে কলিজা পুৰিবলৈ। নৈখনৰ বুকুৱেদি বাগৰি অহা চেঁচা বতাহজাকে মাজে মাজে হাত পেলাই যায় চহৰৰ মানুহবোৰৰ দেহত। অথচ মোৰ বুকু আজি পৰা নাই হাত। সেউজীয়া পাহাৰ টিলাটোৰ একা বেকা পথটোত বিচাৰি ফুৰিছোঁ তোমাৰ খোজবোৰ আৰু খামচি ধৰা প্ৰতিশ্ৰুতিৰ হাতখন। কোৱা কথাবোৰ কথা নাছিল, কথা আছিল নোকোৱাবোৰ। হয়তো সেইবাবেই তোমাক একোৱেই কোৱা নহ'ল। আজি পুনৰ আহিছিলোঁ তোমাৰ চহৰলৈ। এই চহৰৰ ধূলিকণাত গুজি উঠা মায়াবী অনুভৱবোৰ চহৰখনকে উভতাই দিবলৈ। ধন্যবাদ। আবৃত্তি ভাল লাগিলে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।